এইটো হ'ল যোৱাকালিৰ ভিডিঅ', যোৱাকালি দিব নোৱাৰিলোঁ কাৰণে আজি আপলোড কৰিছোঁ। আকৌ মই এফালে যাবলৈ ওলাইছোঁ, কিন্তু যোৱাৰ আগতে বোলো কাপোৰখিনি সোমাই, আৰু বহুত বেছি কাপোৰ ধোৱা হৈছিলে মোৰ, যিহেতু ঘৰ কাম কৰোঁতে বহুত কাপোৰবোৰ লেতেৰা হৈ গৈছিলে। আৰু বিহু পাছে যি নহওক কাপোৰবোৰ সামৰি সুতৰি মানে ভিতৰত বোলো থৈ যাওঁ, যিহেতু বৰষুণ পৰিলে দিগদাৰ হ'ব। তাৰপিছত এফালে গৈছিলোঁ বোলো, মাৰ ঘৰ পালোহি। এতিয়া মুৰ্গী দেখোন ঘৰৰ ভিতৰতে সোমাই আছে, আৰু যিহেতু খবৰ নিদিয়াকৈ আহিছোঁ, মই একদম মনে মনে নগ'লোঁ। কোনে কি কৰি আছে চাওঁ গাড়ীৰ ভিতৰত। যেটা কি মোবাইল চাই আছে পুৰা পঢ়াই আছে, পঢ়া ভালে। হয় নেকি? ভাল। আমি ওলাইছে নাই, মই অকলে। এই নাই, ইহঁতলৈ আনিছোঁ। টিকলিকেইজনী এন্ধাৰ দেখোন, কেনেকুৱা মানে গা পা আহিছোঁ, যামহে এতিয়া। ইহঁতক দিয়া খাবলৈ কেক। এন্ধাৰ তামোল খাই আছে, খাই লওক। এগৰাকী আমাৰ এইফালে আকৌ ভাত খাই আছে দেই। কি ভেন্দি চব্জি? ভেন্দি খোৱা খাবা নেকি? আহা। মই ভেন্দি চব্জি ভাল পাওঁ আকৌ, মই অকণমান খাওঁ এতিয়া। তাৰপিছত এয়া মোক চাহ দিছে দেই, আমাৰ জিতাই চাহ দিছে। চাহ দিছে যেতিয়া এতিয়া এবাৰ চাহ খাই লওঁ, তাৰপিছত ভেন্দি চব্জি খাম আৰু। মই নাকি একদম দেৱলতাৰ লক্ষণ নেকি একেবাৰে? দেৱলতা বইলকে খাই এতিয়াতো একদম তাৰমানে চব্জি আৰু ভাতহে, দাইল নাই আৰু। দুখন চব্জি আছে। এয়া হৈছে ভেন্দি ভাজি, আৰু এয়া বেঙেনা আৰু মাছৰ পেটু। টেষ্টি। এনেকৈ খাই ভাল লাগে মাজে মাজে। মুঠতে এটাই প্ৰব্লেম, ডিঙিত লাগি থয় শুকান খালে। লাইফত একেবাৰে একো নহ'লেগে, ভাত চাত নোহোৱা, চব্জি তব্জি নোহোৱা হ'লেগে, তেতিয়া শুকানে খাব পৰা যায়। হয়তো কেতিয়াবা নহয় কেতিয়াবা মানুহ এনেকুৱা এটা দিন আহে ন, ঘৰত বোলে একো নাথাকে, তেতিয়া এনেকুৱা খাব পাৰিব। খালী ভাতকেইটা খাব পাৰিব, নহ'লে আমাৰ নিচিনা সদায় তৰকাৰী দি খাই থাকিলে সেয়া মানুহেতো খাব নোৱাৰিব, ডিঙিতে লাগি ধৰিব, তাৰপাছত শুকাই খিনাই নোহোৱা হৈ যাব। এইটো চেহেৰা নহ'বগৈ। হয়। সেইখিনি সময়তে আকৌ আহিল জেঠাই আৰু জেঠু, আৰু যিহেতু বহুত দিনৰ পিছত লগ পালোঁ, এনেকৈ বহি অকণমান বাৰু দেউতাৰ সৈতে বহি এনেকৈ কথা পাতিলোঁ জেঠা জেঠু। তাৰপিছত আকৌ জেঠা জেঠু যাবলৈ ওলাওঁতে মায়ে আকৌ বিহু বুলি অকণমান সেৱা সৎকাৰ কৰি দিছে, আৰু বাইফনী যিহেতু মৰম চেনেহ আছে ন, বিহু বুলি। তাৰপিছত আকৌ আমি আকৌ মামাহঁতৰ ঘৰলৈ গ'লোঁ, আৰু মামাহঁতৰ ঘৰ যিহেতু একেখন গাঁৱৰে, মাহঁতৰ একেই গাঁৱৰে, সেইকাৰণে তালৈ গ'লোঁ এপাক বোলো, বহুত দিন হৈছে খা খবৰ লোৱা নাই, সেয়ে গ'লোঁ। তাৰপিছত আকৌ এইখিনি ফুলখিনি দেখি মানে বিহুলৈ মনত পৰি গ'ল আৰু। তাৰপিছত ইয়াত গৈ এটা আচৰিত দেখিলোঁ, মানে মই এইটো বেলুন ফুল বুলি কৈছে, বেলুনৰ নিচিনাকৈ হেনো ফুলি পেলাই এনেকৈ পিছত ফুটি যায়, আৰু দেখাত ইমান মৰম লগা। ভিডিঅ'ত হয়তো ইমান স্পষ্ট অহা নাই, কিন্তু মানে বাস্তৱত বহুত ধুনীয়া লাগিছে মানে, আৰু দেখি বহুত মই বোলো সেইকাৰণে বোলো গুটি আছে নেকি, গুটি কেইটামান লৈ যাওঁ বোলে। একদম ওচৰৰ পৰা চাইছোঁহে, একদম বেলুনৰ নিচিনাকৈ হেনো থপকৈ ফুটি যায়গৈ বুলি কৈছে আৰু একদম সৰু পৰাই তলৰ পৰাই লাগিছিলে ডাঙৰকৈ বুলি কৈছে, এতিয়া অকণমান সৰু হৈ গৈছে হেনো। মই প্ৰথমবাৰ দেখিছোঁ মানে, সেইকাৰণে ভালকৈ ওচৰৰ পৰা চাই ল'লোঁ, আৰু গুটি কেইটামানো লৈ আহিছোঁ। তাৰপিছত ভাইটি বোৱাৰী এজনীৰ গুটি কেইটামান দিলে বোলে, আছে বিচাৰি ফুৰি তাই পাই মেলি দিলে, আৰু মই সযতনে লৈ আহিছোঁ বোলো, দি চাম ঘৰটো ৰুই চাম, যদি হয়তো ভাল কথা, নহ'লেতো আৰু উপায় নাই, কিন্তু আশাটো আছে হ'ব বুলি, মানে গুটিৰ পৰা হয় বুলি কৈছে। তাৰপিছতে সেই আহিলোঁ, এনেকৈ ঘৰলৈ গুচি আহিলোঁ আৰু আহাৰ আগমুহূৰ্তত আকৌ কি মায়ে আকৌ বিহু বুলি কাপোৰ এযোৰ দিছে দেই। তাৰপিছত মই আকৌ এৰি থৈ আহিছিলোঁ, ভণ্টি আকৌ বাটলৈ দিবলৈ আহিছে। তাৰপিছত আজিলৈ ভিডিঅ'টো ইমানেই।